নমস্কাৰ বন্ধু বান্ধৱীসকল, নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। শেষলৈকে চাই থাকিব আৰু শেষত জনাব কেনেকুৱা পালে। আৰু এইফালে ধুনীয়াকৈ ভাতকেইটা খাব লৈছোঁ। আৰু আমাৰ শাকবোৰ মানে হালধিবোৰ কিনা নহয়, সেইকাৰণে মানে ৰংটো বৰ ৰঙা নেদেখে দেই, অলপ মানে ঢেলা দেখে আৰু মানে পাতল দেখে আৰু সেইকাৰণে কৈ দিছোঁ। আৰু এইফালে ওলাই ল'লোঁ আৰু দোকানলৈ, আৰু দোকান আহি পাই গ'লোহি। আৰু দোকানত আহি পাই এয়া কামত লাগিবলৈ আৰম্ভ কৰিছোঁ। আৰু ব্লাউজবোৰ কাটিবলগীয়া আছিলে, কাটি লৈছোঁ। কাটি ল'লে মানে সোনকালে হয়, কাটিবলৈ এলাহ লাগে মানে, যদি কাটি থৈ দিওঁ এটা এটাকৈ চিলাই থাকিব পাৰি। আৰু এইফালে আৰু মানুহজন টাউনলৈ গৈছিলে, তেওঁক বোলো বজাৰ কেইটামান কৰি আনিবলৈ কৈছিলোঁ। সেয়া বজাৰকেইটা বোলো আপোনালোককো দেখাই দিওঁ। চুগাৰ ফ্ৰী বিস্কুট, ব্ৰেড, আম এনেকৈ অনা হৈছে। মানে আম এটা আমি কাটি খালোৱেই। আৰু এয়া ৰাজমাহ, এইফালে ভিনেগাৰ আচাৰ থ'বলৈ, এইটো চিয়া চিড এইবাৰ খিনাবলৈ বুলি চিয়া চিড খাম বুলি ভাবিছোঁ। এয়া চেও পেকেট, আৰু এইফালে পনীৰ এটা, কি আনিলে এনেই দেখাই দিছোঁ। আৰু পাপৰ এটা, আৰু এয়া কাজু এটা, এইকেইটাই বজাৰ কৰি আনিলে। আৰু মানুহজনক মই কিবাকিবি কৈ আছিলোঁ, আৰু এইফালে কৈছোঁ যে বজাৰকেইটা কৰি অনাৰ বাবে থেংক ইউ এই বুলি কৈছোঁ। তেওঁ লাইক এটা দিছে। আৰু এইফালে কামত ধৰিলোঁ। আৰু এয়া ব্লাউজ এটা চিলাই হ'ল। মানে মানুহজনৰ দোকানতো দুই এটা সহায় কৰি দিয়াৰ লগতে মোৰ নিজৰেও সদায় কাপোৰ এযোৰ চিলাব পাৰিলেও হৈ যায়, আৰু নহয় জানো, নিজৰ হাত খৰচটো ওলায়। আৰু এইফালে আকৌ আহি গধূলি ঘৰ পালোঁহি। আৰু আম খাব লৈছোঁ। মানে গধূলি ৰাতি কথা নাই, মোৰ টেঙা যেতিয়াই হ'লেও মই খাই দিব পাৰোঁ। আৰু ল'ৰা দুটাও যে একেই হ'ল, মোৰ নিচিনা একেই, মানে আম খাই ভাল পায়। এইফালে দেখিছেনে আম খাবলৈ সি পূৰা এক্সাইটেড হৈ আছে। মানে আকৌ মানুহজন আহি ঘৰ পালেহি। আৰু কুকুৰা এটা মায়ে চফা কৰি থৈ দিছিলে, ঘৰৰে জালুক দি খোৱা কুকুৰাও, একেবাৰে সৰু সৰু, আৰু বেছি ভালকৈ ডাঙৰ হ'বলৈ পোৱা নাই, মানে খায়ে থকা হৈছে এটা এটাকৈ। আৰু এইফালে ধুনীয়াকৈ চিম্পুলকৈ বনোৱা হৈছে বাৰু আমাৰ দেই, আমি বেছি মছলা দি নাখাওঁ। আৰু এয়া হৈ গ'ল ধুনীয়াকৈ। আজিৰ ভিডিঅ'টো ইমানেই দেই, কেনে পালে জনাব।